মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম এটা ত্ৰিভুজৰ যি তিনিটা কোণ আছে সেই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এই কথাখিনি আলোচনা কৰিম অৰ্থাৎ প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এই কথাখিনি মই আজি প্ৰমাণ কৰিম তোমালোকে লক্ষ্য কৰিবা প্ৰথমে মই ইয়াত এটা ত্ৰিভুজ লৈছো A B C এটা ত্ৰিভুজ লোৱা হৈছে তেনেহলে বৰ্ণনাত মই প্ৰথম লিখিম যেহেতু প্ৰথম লিখিব লাগে বৰ্ণনা বা বিশেষ সূত্ৰ লিখিব লাগে তেনেহলে ধৰা হল A B C এটা ত্ৰিভুজ তাৰ পিছত প্ৰমাণ কৰিব লাগে প্ৰমাণ তাৰ পিছত প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এই ত্ৰিভুজৰ যি তিনিটা কোণ আছে এই এটা কোণ এই এটা কোণ এই এটা কোণ এই কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী মই কি কৰিছো ইয়াত তোমালোকৰ সুবিধাৰ্থে এই কোণবোৰক মই নাম্বাৰিং কৰি লৈছো এটা 1 নম্বৰ কোণ এটা 2 নম্বৰ কোণ এটা 3 নম্বৰ কোণ তেনেহলে 1 + 2 + 3 = 180 ডিগ্ৰী তেনেহলে এংগল 1 এংগল 2 plus angle 3 equal to 180 degree এইখিনি কথা প্ৰমাণ কৰিব লাগে এই প্ৰমাণটো কৰিবলৈ হলে আমাক এক্সট্ৰা অলপ কাম কৰিব লাগিব এইখিনি কামৰ কথা মই অংকনত লিখিছো লক্ষ্য কৰিবা অংকন কি কৰিম যে এই বিন্দুৰ মাজেৰে এই শীৰ্ষবিন্দু যে আছে এই শীৰ্ষবিন্দু এৰ মাজেৰে এই BC ৰ সমান্তৰালকৈ শীৰ্ষবিন্দু এৰ মাজেৰে এনেকৈ এটা ৰেখা টানিম যিটো ৰেখা হ'ব BC ৰ সমান্তৰাল সাপোজ শীৰ্ষবিন্দু এৰ মাজেৰে যোৱাকৈ PQ ৰেখা টনা হল তেনেহলে অংকনত মই এই কথাখিনি লিখিম যে শীৰ্ষবিন্দু এৰ মাজেৰে যোৱাকৈ শীৰ্ষবিন্দু এৰ মাজেৰে যোৱাকৈ আৰু কাৰ সমান্তৰালকৈ BC ৰ সমান্তৰালকৈ কি ৰেখা টনা হৈছে PQ ৰেখা টনা হল কি কোৱা হল যে শীৰ্ষবিন্দু এৰ মাজেৰে যোৱাকৈ আৰু BC ৰ সমান্তৰালকৈ PQ অৰ্থাৎ PAQ ৰেখা টনা হল এইখিনি আছিল অংকন তাৰ পিছত প্ৰমাণটো লক্ষ্য কৰিবা প্ৰমাণ তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত একান্তৰ কোণ অনুৰূপ কোণ একান্তৰ বহিৰ্কোণ একান্তৰ অন্তঃকোণ এই গোটেইকেইটা কোণৰ বিষয়ে আলোচনা কৰা হৈছিল তোমালোকে এইটো ভিডিঅ' চাই ল'ব পাৰা প্ৰথমে লক্ষ্য কৰা ইয়াত যে যেহেতু PQ সমান্তৰাল কাৰ BC ৰ সমান্তৰাল PQ কাৰ সমান্তৰাল হৈ আছে BC ৰ সমান্তৰাল আছে আৰু এই ক্ষেত্ৰত যদি AB ক ছেদক বুলি ধৰি লোৱা যায় ছেদক বা তিৰ্যক বুলি ধৰা যায় তেনেহলে এইটা কোণ আৰু এইটা কোণ কি হ'ব ইকুৱেল কোণ হ'ব তাৰ পিছত PQ সমান্তৰাল BC যদি ধৰা যায় আৰু AC ক যদি ছেদক বুলি ধৰা যায় বা তিৰ্যক বুলি ধৰা যায় তেনেহলে এইটা কোণ আৰু 3 নম্বৰ কোণ কি হ'ব ইকুৱেল হ'ব মই আৰু সুবিধাৰ্থে এই কোণ দুটা নাম্বাৰিং কৰিছো সাপোজ এটা 4 নম্বৰ কোণ এটা 5 নম্বৰ কোণ তেনেহলে আৰু সহজ হ'ব তেনেহলে 2 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ কি হ'ব ইকুৱেল হ'ব আৰু এইফালে 3 নম্বৰ কোণ আৰু 5 নম্বৰ কোণ কি হ'ব ইকুৱেল হ'ব তেনেহলে প্ৰথম মই লিখিম যে 2 নম্বৰ কোণ সমান কিমান নম্বৰ কোণ 4 নম্বৰ কোণ এই কোণ দুটা কিয় সমান হল এইখিনি কথা মই ব্ৰেকেটত লিখিম কিয় সমান হল যে PQ সমান্তৰাল BC PQ কাৰ সমান্তৰাল আছিল BC ৰ সমান্তৰাল আছিল AB কি আছিল তিৰ্যক বা ছেদক এই কাৰণে এই কোণ দুটা কি হল সমান হল মই ইয়াত ইকুৱেশ্যন নম্বৰ ইউজ কৰিম ইকুৱেশ্যন নম্বৰ 1 একে নিয়মত PQ সমান্তৰাল BC এবাৰ AC যদি তিৰ্যক হয় তেনেহলে 3 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ দুটা ইকুৱেল হ'ব তেনেহলে ইয়াত লিখিব পাৰি 3 নম্বৰ কোণ ইকুৱেল টু 5 নম্বৰ কোণ দুটা কি হ'ব ইকুৱেল হ'ব
কিহৰ কাৰণে এই দুটা কোণ ইকুৱেল হ'ল যে PQ সমান্তৰাল BC এইবাৰ তিৰ্যক হ'ব AC তিৰ্যক ইকুৱেশ্যন নম্বৰ 2 তেনেহ'লে দুটা ইকুৱেশ্যন হ'ল আৰু এটা কথা লক্ষ্য কৰা এই শীৰ্ষবিন্দু এত কি আছিলে PQ এডাল ৰেখা আছিলে তেনেহ'লে PQ ৰেখাৰ তলত কেইটা কোণ আছে এনেকে তিনিটা কোণ আছে এটা কোণ এই কোণ তিনিটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব তা এতিয়া লক্ষ্য কৰা এতিয়া 1 নম্বৰ কোণ আগত 4 নম্বৰ কোণটো লিখা 4 নম্বৰ কোণ প্লাস 1 নম্বৰ কোণ তাৰ পিছত কিমান আছে 5 নম্বৰ কোণ ইকুৱেল টু 180 ডিগ্ৰী 4 নম্বৰ যোগ 5 1 নম্বৰ যোগ 5 নম্বৰ ইকুৱেল টু কিমান হ'ল 180 ডিগ্ৰী কি কোণ হ'ল ৰৈখিক জুৰীয়া কোণ বা সৰল ৰৈখিক কোণ লিখা ৰৈখিক জুৰীয়া কোণ রৈখিক জুৰীয়া কোণ নহলে 4 নম্বৰ কোণ 1 নম্বৰ কোণ 5 নম্বৰ কোণ ইকুৱেল কিমান হ'ল 180 ডিগ্ৰী এইবাৰ ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 লক্ষ্য কৰা 2 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ কি আছিল ইকুৱেল আছিল 3 নম্বৰ কোণ আৰু 5 নম্বৰ কোণ কি আছিল ইকুৱেল আছিল এইবাৰ আমি কি কৰিম এই 4 নম্বৰ কোণৰ ঠাইত 2 নম্বৰ কোণ বহাই দিম তাৰ পিছত 5 নম্বৰ কোণৰ ঠাইত কি কৰিম আমি 3 নম্বৰ কোণটো বহাই দিম এই 5ৰ ঠাইত 3 বহাই দিম 1 নম্বৰ কোণ যেটো আছে আমি হেইটোই ৰাখিম তেনেহলে 5ৰ ঠাইত কি হ'ব 3 নম্বৰ কোণ হ'ব ইকুৱেল টু 180 ডিগ্ৰী ইয়াত তোমালোকে লিখি দিব পাৰা যে এই সমীকৰণটোত কি কৰা হ'ল 1 নম্বৰ আৰু 2 নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰ এই সমীকৰণ দুটা এই ইকুৱেশ্যনটোত প্ৰয়োগ কৰা হৈছে গতিকে সমীকৰণ 1, সমীকৰণ 2 ইমপ্লাইজ তাৰ মানে এই সমীকৰণটোত 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো কি কৰা হ'ল প্লাস কৰা হ'ল এইবাৰ প্ৰথম আছিল প্ৰমাণ কৰিব লাগে লক্ষ্য কৰা যে 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ সমান সমান 180 ডিগ্ৰী গতিকে ইয়াক যদি অলপ সিৰিয়ালি লিখা যায় যে 1 নম্বৰ কোণ প্লাস 2 নম্বৰ কোণ প্লাস 3 নম্বৰ কোণ সমান সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে একেবাৰে সহজভাৱে আমি প্ৰমাণিত কৰিলো আৰু পৰীক্ষাৰ কাৰণে অতি দৰকাৰী তোমালোকে অতি মনোযোগেৰে লক্ষ্য কৰিবা প্ৰতিটা পৰীক্ষাতে আহে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনাৰ বিষয় এইখিনি আছিল তোমালোকে যদি ভাল পোৱা মোৰ এই ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱীলৈ পঠিয়াই দিবা আৰু যদি ফেচবুকত চাই আছিলা তেনেহলে ফলো কৰিবা আৰু যদি ইউটিউবত চাই আছিলা সাবস্ক্ৰাইব কৰিবা পিছত আৰু কোনোবা এটা ভিডিঅ'ত লগ পাম ধন্যবাদ